প্ৰত্যেক ব্যক্তিৰে জীৱনত গ্ৰহৰ শুভ অশুভ দুয়োটা প্ৰভাৱে পৰে। ঈশ্বৰে আমাক যি মানৱ শৰীৰ প্ৰদান কৰিছে এইটো তেওঁৰ এটা অদ্ভুত ৰচনা। বিজ্ঞানে ইয়াৰ বিৱৰণ দি মানুহক অত্যন্ত সংবেদনশীল বুলি কৈছে। এইটো সকলোৱে জানে যে জীৱন আৰু মৃত্যু কাৰো হাতত নাই আৰু কোনেও ইয়াক আয়ত্তত আনিবও নোৱাৰে। হিন্দু ধৰ্ম সংস্কাৰত মানুহৰ নামাকৰণ কৰাটো এটা প্ৰচলিত নিয়ম আৰু এই নামাকৰণৰ দ্বাৰাই মানুহৰ ৰাশিৰ বিষয়ে জানিব পাৰি। নামৰ সৈতে মানুহৰ এটা ঘনিষ্ঠ সম্বন্ধ আছে। নামৰ সৈতে সম্বন্ধিত ৰাশিৰ প্ৰভাৱ মানুহৰ জীৱনত নিশ্চয় পৰে। প্ৰত্যেক ৰাশিৰে বেলেগ বেলেগ প্ৰভাৱ আৰু স্বভাৱ হয় আৰু ইয়াৰ দ্বাৰাই সকলোবোৰ গ্ৰহ নক্ষত্ৰই আমাৰ জীৱনত প্ৰভাৱ পেলায়। শনিদেৱ সকলোতকৈ শক্তিশালী গ্ৰহ হয়। যি ব্যক্তিৰ কুণ্ডলীত শনি গ্ৰহ অশুভ হয় সেই ব্যক্তিৰ দুৰ্ঘটনা বেমাৰ আদি হোৱাৰ সম্ভাৱনা অধিক হয়। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কোনকেইটা ৰাশিৰ ব্যক্তিসকলৰ মৃত্যু হঠাৎ আৰু সময়ৰ আগতে হয়। যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপুনি যিকোনো বেয়া কৰ্ম কৰিব তেনেহ'লে শাস্তিটো আপুনি নিশ্চয় পাব। প্ৰত্যেক ব্যক্তি যিয়ে এই পৃথিৱীত জন্ম লাভ কৰে তেওঁতো এদিন এই পৃথিৱী এৰি যাবই লাগিব আৰু এইটো পৃথিৱীৰ শাশ্বত সত্য। আজিলৈ এই পৃথিৱীত কোনো ব্যক্তি অমৰ হ'ব পৰা নাই। যি আহিছে তেওঁ এদিন যাবই লাগিব। গীতাতো এইটো কথাই লিখা আছে। প্ৰত্যেক ব্যক্তিৰে মৃত্যু আগতেই নিৰ্ধাৰিত কৰা থাকে। এই মৃত্যুক কোনেও বাধা দিব নোৱাৰে, কিন্তু ইয়াৰ উপায় আছে। সেই উপায়বোৰ কম আপোনাক। জীৱনত মানুহে যিবোৰ ভাল নাইবা বেয়া কৰ্ম কৰে সেই সকলোবোৰ শনিদেৱৰ কাৰণেই হয় আৰু ইয়াৰ ফলো শনিদেৱে প্ৰদান কৰে। সেয়েহে শনিদেৱক সন্তুষ্ট কৰি ৰখাটো বহুত প্ৰয়োজনীয়। শনিদেৱে আপোনাৰ কৰ্ম অনুসৰি ভাল বেয়া ফল প্ৰদান কৰি থাকিব। শনিদেৱৰ যিকোনো ৰাশিত হোৱা গোচৰৰ ফলত সেই ব্যক্তিৰ লোকচান, মৃত্যু নাইবা ধনহানি হ'ব পাৰে। এইটো তেতিয়াহে হ'ব যেতিয়া শনিদেৱ আপোনাৰ কুণ্ডলীত অশুভ হৈ থাকিব। মানি অহা হৈছে যে মানুহৰ পাপ পুণ্য তথা কৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে। শনিৰ দৃষ্টি দুৰ্ভাগ্যৰ কাৰণ হয়, কিন্তু যদি শনিদেৱ কৃপা দৃষ্টি কৰে তেনেহ'লে ভিক্ষাৰীও ৰজা হৈ যাব পাৰে। শনি গ্ৰহ সকলো ব্যক্তিৰ কুণ্ডলীত থাকে। শনি গ্ৰহক পাপ পুণ্যৰ দেৱতা বুলি কোৱা হয়।